ইয়াৰ পৰা এনাই আজি ইয়াত যি 82জন ট্ৰেইনী আছে, এই 82জন ট্ৰেইনীৰ ভিতৰত আমাৰ বিটিআৰ অঞ্চলৰ পৰা 3জনে ইয়াত ACS পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে এজন সুপাৰ 50 যিটো আমাৰ বিটিআৰ চৰকাৰে যি আৰম্ভ কৰা বডফা সুপাৰ 50 এই সুপাৰ 50ৰ পৰা ইয়াত মানে এজনে পাছ কৰিছে আৰু এজনে ইয়াত অংশগ্ৰহণ কৰিছে অকল যিখিনি ইয়াৰ ইটো হৈছে যে অকল মানে প্ৰশাসনিক বিষয়াৰ ইটো এটা পৰীক্ষা বা ইটো এটা ট্ৰেইনিং হয় তাৰোপৰি সুপাৰ 50 বুলি যদি আমি কোৱা যায় প্ৰশাসনিক বিষয়াৰ বাহিৰেও ইয়াত মানে যিখিনি মানে মেডিকেল লাইনত যাব বিচৰা বিজ্ঞান এই চিকিৎসা লাইনত যাব বিচৰা এইখিনিৰো মানে সফলতা আমি অৰ্জন কৰাটো দেখিছোঁ এইবেলি 2024 চনত যি মানে নিটৰ ৰিজাল্ট ওলাই গ'ল ইয়াত 50জনৰ ভিতৰত 46 জনে ইয়াত নিট ক্লিয়াৰ কৰিছে আৰু আনপিনেদি যিখিনি অভিযন্তা হোৱাৰ কাৰণে আবিয়াস আছিলে ইয়াৰো 50জন যেটো সুপাৰ 50 50টাকে বছৰত এডপ্ট কৰা হয় আৰু এই 50জনৰ ভিতৰত 44 জনে ইয়াত মানে ক্লিয়াৰ কৰা হৈছে নিটটো মানে 48 আছিলে মোৰ অলপ ইটো হৈছে নিটটো 48 আছিলে সুপাৰ 50ৰ পৰা আৰু যে ডাবলি অভিযন্তা হ'ব বিচৰাসকলে 44 জনে ইয়াত কি কৰিছে যে ক্লিয়াৰ কৰিছে তো সামগ্ৰিকভাৱে বৰ্তমান যি মানে আন্তঃগাঁথনি যি আন্তঃগাঁথনি উন্নয়ন আৰু যিখিনি মানৱ সম্পদ উন্নয়ন এই মানৱ সম্পদ উন্নয়নৰ লগতে মানৱ সম্পদ উন্নয়ন তীব্ৰগতি এই বিটিআৰ অঞ্চলত আগবাঢ়ি আছে আন্তঃগাঁথনি উন্নয়নৰ লগতে তাৰোপৰি যিখিনি জীৱিকা এই জীৱিকাৰ কাৰণে বৰ্তমান সময়ত এই বিটিআৰ অঞ্চলত তীব্ৰগতিত আগবাঢ়ি আছে আমাৰ বড়োলেণ্ড অঞ্চল তথা বড়োলেণ্ডবাসীৰ কাৰণে এটা ঐতিহাসিক দিন 2020 চনৰ 27 জানুৱাৰী এইদিনা বিটিআৰ চুক্তি হৈছিলে আৰু এই বিটিআৰ চুক্তিৰ বিভিন্ন দফাৰ মাজতে আমাৰ এই বড়োলেণ্ড অঞ্চলত বড়োলেণ্ড ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজ স্থাপনৰ এটা ইয়াত প্ৰস্তাৱ আছিলে আৰু এই প্ৰস্তাৱ মৰমে আজি 2024 চনৰ আজি 16 জুলাই আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰয়াসত আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ যি সিদ্ধান্ত এই সিদ্ধান্ত আজি সাকাৰ হৈছে 2024 চনৰ যি ACS বেটছ এই ACS বেটছৰ এমহীয়া যি ট্ৰেইনিং কাৰ্যসূচী এই ট্ৰেইনিং কাৰ্যসূচী আজি আমাৰ বড়োলেণ্ড ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজত শুভ আৰম্ভ হৈছে আৰু ইয়াত সমগ্ৰ অসমৰ যিখিনি 2024 চনৰ ACS পাইছিলে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি এই ট্ৰেইনিঙৰ জৰিয়তে বিশেষকৈ ইয়াত যি আমাৰ অসমত 6 শিডিউল আছে এই 6 শিডিউলৰ এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি ৰুলছ এই ৰুলছৰ ওপৰত আৰু বৰ্তমান অসমত বিভিন্ন ভাষা আছে আৰু এই ভাষাৰ যি দুটা ভাষা আমাৰ বড়ো ভাষা আমি সকলোৱে জ্ঞাত বড়ো ভাষা ভাৰতৰ যি সংবিধান এই সংবিধানত 8 শিডিউলৰ অন্তৰ্ভুক্ত হৈছে আৰু এই বড়ো ভাষাৰ লগতে ইয়াত মিচিং ভাষাৰো ইয়াত প্ৰশিক্ষণ দিয়া হ'ব আৰু হিচাপে আজি ইয়াত 3টা শিতানত যেটো মানে 6 শিডিউল এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত বড়ো ভাষা আৰু মিচিং ভাষা এই দুটা ভাষাৰ ওপৰত যিখিনি মানে ACS বিষয়া আছে এই ACS বিষয়াসকলক ইয়াত ট্ৰেইনিং দিয়া যি কাৰ্যসূচী আজি শুভ আৰম্ভ হৈছে
আৰু এই আজি সেই কাৰণে মই আজি এইটো ঐতিহাসিক দিন বুলি মই অভিহিত কৰিছোঁ আৰু সঁচাকৈ ইয়াত আজি ঐতিহাসিক দিনেই হয় চবে সাক্ষী হৈ ৰৈছে ইয়াত এই যি ইয়াত ট্ৰেইনীসকল আছে এই ট্ৰেইনীসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই যি ট্ৰেইনিঙৰ যি মানে ইয়াত ট্ৰেইনিং এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যিহেতু ইয়াত স্থাপন কৰাৰ কাৰণে সক্ষম হৈছে এইটো একমাত্ৰ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমি সকলোৱে জ্ঞাত যে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ডৰ পিছত ইয়াত বিশেষকৈ শান্তি পৰিৱেশ ইয়াত এটা বিৰাজ কৰিছে শান্তি ইয়াত স্থাপন হৈছে আৰু ইয়াৰ কাৰণে অকল মানে ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজত দি ইয়াত ট্ৰেইনিং আজিৰ পৰা আৰম্ভ হৈছে এইটো নহয় বিভিন্ন কাম কাজবিলাক ইয়াত সুন্দৰভাৱে চলি আছে আমি দেখিছোঁ যে 2023 চনৰ যিটো মেট্ৰিক পৰীক্ষাৰ ফলাফল এই মেট্ৰিক পৰীক্ষাৰ ফলাফলতো আমি চিৰাং জিলাত প্ৰথম অসমৰ যিখিনি জিলা আছে জিলাৰ ভিতৰত আমি প্ৰথম 2023তো মানে স্থান দখল কৰিলে আৰু 2024তো চিৰাং জিলা মেট্ৰিক পাছ কৰাৰ যিটো স্থান প্ৰথমত দখল কৰিলে ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডাৰীটো আমি দেখিছোঁ যে ইয়াত বাক্সা জিলা এইবেলি 2024 চনত ইয়াত যে কলা শাখা এই কলা শাখাত প্ৰথম স্থান দখল কৰিছে আৰু নতুনকৈ গঠিত তামোলপুৰ জিলা বিজ্ঞান শাখাত ইয়াত প্ৰথম স্থান দখল কৰিছে তো এই যি বৰ্তমান বিটিআৰ চৰকাৰ তথা প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা সফল যি এটা নেতৃত্ব এই সফল নেতৃত্বৰ কাৰণে সেইবিলাক হোৱাৰ কাৰণে সম্ভৱ হৈ পৰিছে আৰু আগন্তুক সময়ত ইয়াত বিটিআৰ একৰ্ডত যিখিনি দফাবিলাক আছে এই দফাবিলাক মানে কাৰ্যকৰী কৰাৰ কাৰণে নিশ্চয় বৰ্তমান চৰকাৰে এই বিটিআৰৰ বৰ্তমান চৰকাৰে এইটো প্ৰয়াস কৰিব এই 82 ট্ৰেইনীৰ পৰা আমাৰ তিনিজন ইয়াত মানে বিষয়া আছে অকল তেখেতসকলে ওদালগুৰি জিলাৰ পৰা আমি যদি কমিউনিটি ৱাইজ যদি মই ক'ব বিচাৰোঁ তেতিয়া ইয়াত বড়ো ল'ৰা দুজন আছে আৰু আনটো মানে এইটো যিজন ছুপাৰ 50ৰ পৰা আহিছে এই ছুপাৰ 50ৰ পৰা অহা ল'ৰাটো খুব সম্ভৱ আমাৰ শৰণীয়া কছাৰী হ'ব